থাম্বনেইলৰ টাইটেল চাই গম পালে আমি কিহৰ ওপৰত কথা পাতিম সো লেটস ষ্টাৰ্ট Assamese music industry নতুনকে ভাইৰাছ আহিছে আৰু আপোনালোকে গম পাইছে মই কাৰ কথা ক'বলৈ ওলাইছো হেবোৰৰ কথা পতাৰ আগতে আৰু কেইটামান বস্তু আছে সো লেটস গো হায়ে यार পেলু গল ভাইৰি লাইন সুগল কিমান आंख दिखाता है मादर जात पूरी डालूंगा साला हेलो फ्रेंड्स की खबर आज আমি কথা পাতিম নিউ আসামিজ হাই স্পেসেস টাইটেল তো সোৱা কি মজা যদি আপোনালোকে সোৱা নাই আজি চাই লওক আসাম roaste চেনেলত হায়ে यार পেলু গল ভাইৰি লাইন সুগল কিমান যে কাজিয়া কৰি কাম নাইকিয়া ফকতীয়া গান চলাই এইবোৰ অসমীয়া গানৰ নামত জাবৰ चल बोजड़ी के এইটো বাৰু অসমীয়া গানে নে যত নেকি এইবোৰ প্ৰণ আছে এই গানটোৰ নামত তহঁতে সবে এইটো মজা লৈছো আৰু একো নাই গান বনালে বনা অলপ ভাল গান বনা এনেকুৱা ফকতীয়া মক্কেলামি এইবিলাক নবনাবি গম পাইছো এইবিলাকৰ কাৰণে গোটেই অসমৰ মিউজিক ইণ্ডাষ্ট্ৰিটো বদনাম হৈছে আৰু লগতে সমাজতো বহুত প্ৰভাৱ পৰিছে অলপ ভাল গান বনাবি এনেকুৱা হিন্দী এইবিলাক ফাল্টু আমি গান নহয় কাম নাইকিয়া ফকতীয়া চব চালা অৰ্ডাৰ নিচিনা কিছুমানৰ কাৰণে ন আজিকালি অসমীয়া গান মানুহে চাবলৈ বহুতে বাদেই দিলে বহুতে কি ময়ে বাদ দিলোঁ আগতে বহুত দিছিলোঁ অসমীয়া গান জুবিন দাই গোৱা পাপন দাই গোৱা নিপঞ্জিকাই গোৱা বহুত ভাল ভাল গান আছে গোটেই ফাল্টু আমি গানৰ কাৰণে ন ঘৰত সকলোৱে বহি গান চাব নোৱাৰা হৈ গ'ল হেডফোন নহ'লেতো গান শুনিবই নোৱাৰি এনেকুৱা ফকতীয়া মক্কেলামিবিলাক বাদ দিয়ে আৰু বাদ দিব হ'ল আৰু এইবোৰ ভাবিয়ে যে এটো ভাইৰেল হ'ব মোৰ সিঙ্গিং কেৰিয়াৰ ষ্টাৰ্টিং যে কাজিয়া কৰিলো ব্ৰেক তুমি মোৰ ভাই একদম সঁচা কথা কৈ দিছা দি ভিডিঅ'টো এনজয় কৰিলা লাইক কৰা আৰু শ্বেয়াৰ কৰা আৰু মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লিংক ইন দ্য ডেছক্ৰিপশ্যন এণ্ড কমেণ্টছ আৰু এনেকুৱা ভিডিঅ' যদি ক'ৰবাত দেখা মোক সেই ভিডিঅ'ৰ লিংক আইডাৰ মেছেজ অৰ কমেণ্টত দিব পাৰা